অসমৰ প্ৰতিটো প্ৰান্তত কেৱল শূন্যতা, জুবিনবিহীন ৫০টা দিন অতিক্ৰম। সংগীতৰ জোনাক জুবিন গাৰ্গ। অসমীয়াৰ হিয়াৰ আমঠু, হৃদয় ৰজা, সংগীত সম্ৰাট জুবিন গাৰ্গ আমাৰ পৰা নোহোৱা হোৱা আজি ৫০টা দিন অতিক্ৰম। তেওঁক লৈ অসম তথা সমগ্ৰ উত্তৰ পূবত অনুভৱ কেৱল শূন্যতা। অসমীয়াৰ জীৱন, সাংস্কৃতিক আৰু সংগীতৰ সৈতে একাত্ম হোৱা নাম জুবিন গাৰ্গ। তেওঁৰ মৃত্যুৰ ৫০ দিন পূৰ্ণ হ'লেও অনুৰাগীসকলৰ হৃদয়ত তেওঁ এতিয়াও জীৱন্ত এক সংগীতৰ ঈশ্বৰ। অসমৰ প্ৰতিটো কোণত আজিও জ্বলিছে তেওঁৰ নামৰ প্ৰদীপ, বাজিছে তেওঁৰ গান। জুবিন নাই বুলি মানি ল'ব পৰা নাই কোনো বুকুৱে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হৃদয় জয় কৰিছিল এটি সুৰ হৈ। অনামিকা মায়াৰ পৰা মনত পৰে প্ৰতিটো গান যেন নিজেই গল্প ক'বলৈ শিকিছিল। তেওঁৰ সংগীতেই মাথো অসম নহয়, সমগ্ৰ ভাৰতৰ মন জিকিছিল। আজিও বহু সংগীতপ্ৰেমীয়ে সামাজিক মাধ্যমত ভাগ লৈছে তেওঁক সুঁৱৰি। প্ৰতিদিনেই সুঁৱৰিছে প্ৰাণৰ শিল্পীজনক। তেওঁৰ মৃত্যু হয়তো এক বাস্তৱতা, কিন্তু তেওঁৰ সংগীত হৈছে অমৰ সোঁৱৰণ। জুবিনৰ মৃত্যুৱে অসমীয়াৰ সংগীত জগতত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰিছে। জুবিন গাৰ্গ মাথো এক শিল্পী নহয়, এটা যুগ, এটা অনুভৱ। তেওঁৰ সৃষ্টিৰে, তেওঁৰ কণ্ঠৰে জীৱনলৈ অনুপ্ৰেৰণা লৈছে লাখ লাখ মানুহ। জুবিন নোহোৱা বেদনাই দহিছে প্ৰতিজনক, যেন উকা হ'ব প্ৰতিটো পোষাক। নাই আজি নাহৰ গীত গোৱা কণ্ঠ। অসমৰ প্ৰতিটো প্ৰান্তত কেৱল শূন্যতা, জুবিনবিহীন ৫০টা দিন অতিক্ৰম। সংগীতৰ জোনাক জুবিন গাৰ্গ। অসমীয়াৰ হিয়াৰ আমঠু, হৃদয় ৰজা, সংগীত সম্ৰাট জুবিন গাৰ্গ আমাৰ পৰা নোহোৱা হোৱা আজি ৫০টা দিন অতিক্ৰম। তেওঁক লৈ অসম তথা সমগ্ৰ উত্তৰ পূবত অনুভৱ কেৱল শূন্যতা। অসমীয়াৰ জীৱন, সাংস্কৃতিক আৰু সংগীতৰ সৈতে একাত্ম হোৱা নাম জুবিন গাৰ্গ। তেওঁৰ মৃত্যুৰ ৫০ দিন পূৰ্ণ হ'লেও অনুৰাগীসকলৰ হৃদয়ত তেওঁ এতিয়াও জীৱন্ত এক সংগীতৰ ঈশ্বৰ। অসমৰ প্ৰতিটো কোণত আজিও জ্বলিছে তেওঁৰ নামৰ প্ৰদীপ, বাজিছে তেওঁৰ গান। জুবিন নাই বুলি মানি ল'ব পৰা নাই কোনো বুকুৱে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হৃদয় জয় কৰিছিল এটি সুৰ হৈ। অনামিকা মায়াৰ পৰা মনত পৰে প্ৰতিটো গান যেন নিজেই গল্প ক'বলৈ শিকিছিল। তেওঁৰ সংগীতেই মাথো অসম নহয়, সমগ্ৰ ভাৰতৰ মন জিকিছিল। আজিও বহু সংগীতপ্ৰেমীয়ে সামাজিক মাধ্যমত ভাগ লৈছে তেওঁক সুঁৱৰি। প্ৰতিদিনেই সুঁৱৰিছে প্ৰাণৰ শিল্পীজনক। তেওঁৰ মৃত্যু হয়তো এক বাস্তৱতা, কিন্তু তেওঁৰ সংগীত হৈছে অমৰ সোঁৱৰণ। জুবিনৰ মৃত্যুৱে অসমীয়াৰ সংগীত জগতত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰিছে। জুবিন গাৰ্গ মাথো এক শিল্পী নহয়, এটা যুগ, এটা অনুভৱ। তেওঁৰ সৃষ্টিৰে, তেওঁৰ কণ্ঠৰে জীৱনলৈ অনুপ্ৰেৰণা লৈছে লাখ লাখ মানুহ। জুবিন নোহোৱা বেদনাই দহিছে প্ৰতিজনক, যেন উকা হ'ব প্ৰতিটো পোষাক। নাই আজি নাহৰ গীত গোৱা কণ্ঠ।